एक नम्बर प्रश्न बाइबेलत विधान पुस्तक केइखन आरु की की? यार उत्तर হৈছে बाइबेलत विधान पुस्तक 5খন आदि पुस्तक, যাত্রা पुस्तक, লেবিয়া पुस्तक, গণনা पुस्तक आरु द्वितीय विवरण। 2 নম্বৰ प्रश्न बाइबेलत इतिहास पुस्तक केइखन आरु की की? यार उत्तर হৈছে बाइबेलत इतिहास पुस्तक 13খন जिहुशुआ, বিচাৰকৰ্তাবিলাক, ৰুথ, 1 সমুৱেল, 2 সমুৱেল, 1 ৰাজাৱলী, 2 ৰাজাৱলী, 1 বংশাৱলী, 2 বংশাৱলী, ইজৰা, নহিমিয়া, ইষ্টেৰ, ইয়োব আৰু পাচনি কৰ্ম। 3 নম্বৰ প্ৰশ্ন বাইবেলত প্ৰধান ভাৱবাদীৰ পুস্তক কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে বাইবেলত প্ৰধান ভাৱবাদীৰ পুস্তক 5খন যিশয়া, জেৰেমিয়া, বিলাপ, জিস্কেল আৰু দানিয়েল। 4 নম্বৰ প্ৰশ্ন বাইবেলত ক্ষুদ্ৰ ভাৱবাদীৰ পুস্তক কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে বাইবেলত ক্ষুদ্ৰ ভাৱবাদীৰ পুস্তক 12খন হোসেয়া, জুৱেল, আমোছ, ওবদিয়া, জোনা, মিখা, নহুম, হবকুক, ছফনিয়া, হগগৈ, জখৰিয়া আৰু মালাকি। 5 নম্বৰ প্ৰশ্ন বাইবেলত শুভবাৰ্তাৰ পুস্তক কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে বাইবেলত শুভবাৰ্তাৰ পুস্তক 4খন মথি, মাৰ্ক, লুক আৰু যোহন। 6 নম্বৰ প্ৰশ্ন বাইবেলত পত্ৰ কেইখন আৰু কি? ইয়াৰ উত্তৰ হৈছে বাইবেলত পত্ৰ 21খন ৰোমিয়া, 1 কৰিন্থিয়া, 2 কৰিন্থিয়া, গালাতিয়া, ইফিচিয়া, ফিলিপিয়া, কলোচিয়া, 1 থিছালনিকিয়া, 2 থিছালনিকিয়া, 1 তিমথিয়, 2 তিমথিয়, তীত, ফিলিমন, ইব্ৰী, জাকুব, 1 পিতৰ, 2 পিতৰ, 1 যোহন, 2 যোহন, 3 যোহন আৰু জিহুদা। 7 নম্বৰ প্ৰশ্ন বাইবেলত দৰ্শন পুস্তক কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে বাইবেলত দৰ্শন পুস্তক 1খন প্ৰকাশিত বাক্য।